নমস্কাৰ। প্ৰথমতে সমূহ অসমবাসী ৰাইজৰ লগতে বিশ্ববাসী ৰাইজলৈকো ভাৰতবৰ্ষৰ ৰাইজলৈকো মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি যিটো আমাৰ পৰিস্থিতি চলি আছে, আপোনাৰ কোভিড-19 কৰোণা আক্ৰমণত আমাৰ সকলো ভাৰতবৰ্ষতে আপোনাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। তাৰ লগতে আপোনাৰ আগন্তুক বহাগ বিহুও আমাৰ ওচৰ চাপি আহিছেহি। তথাপিতো এইবছৰ বহাগ বিহু আমি কেনেকৈ পাৰ কৰিম বা কেনেকৈ কৰিম আমিতো নাজানোৱেই। তথাপিতো আমি এনেকুৱা এজন বিশিষ্ট ব্যক্তি এজনৰ ওচৰত আমি যাম, যিয়ে অসমৰ ইমূৰ পৰা সিমূৰলৈ বিহুক লৈ আলোড়নৰ সৃষ্টি কৰি আহিছে। বিশিষ্ট বিহুৱা ৰূপম শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ যাম। তেখেতনো এই কৰোণাৰ আক্ৰান্তৰ সময়ত তেখেতে ঘৰতে বহি কিনো কৰিছে, তেখেতক এবাৰ চাওঁ। এয়া আমাৰ সকলোৱে চিনাকি ৰূপম শৰ্মা ডাঙৰীয়া। নমস্কাৰ ৰূপম দা। এই বিহুৰ আগন্তুক বিহু আমাৰ ওচৰ চাপি আহি আছে। তাৰ লগতে আমাৰ ভাৰতবৰ্ষতো আৰু অসমতো আমাৰ দেখিছে আপোনাৰ কৰোণা যি আপোনাৰ ভাইৰাছৰ আপোনাৰ বিয়পি পৰিছে। তেনেস্থলত আপুনি কিবা ক'ব পাৰিছে নেকি? আমি দৰ্শক ৰাইজক দৰ্শক আচলতে কি ক'ম, সকলোৱে এক্সুৱেলি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীয়ে যিটো আমাৰ ভাৰতবৰ্ষত যিটো লকডাউন কৰিছে, সেই লকডাউনটো আমি আচলতে সকলোৱে মানি চলাটো উচিত। আমাৰ বিহুটো প্ৰতি বছৰে আহিব, বিহু ডাঙৰ কথা নহয়। বিহুৰ আমি নিয়মখিনি আমি কৰিলেও মই ভাবোঁ এই বছৰৰ কাৰণে যথেষ্ট হ'ব। কাৰণ আমাৰ যদি জাতিয়ে নাথাকে, যদি মানুহে নাথাকে, তেতিয়াহ'লে আমি কাক লৈনো বিহু কৰিম, কাক লৈনো আমি শাসন কৰিম বা কি কৰিম। গতিকে সেইকাৰণে মই সমূহ ৰাইজক প্ৰধানতঃ আমাৰ বিহুৱা শিল্পী বা যিখিনি আমাৰ বিহুৰ লগত জড়িত শিল্পী আছে, ঢোল, পেঁপা, তাল, টকা বা নাচনীসকল, তেওঁলোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ লকডাউনৰ সকলোখিনি নিয়ম মানি তেখেতসকলে যাতে এই বছৰ কমচে কম ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়, যাতে আমি আগন্তুক এই যিটো কৰোণা ভাইৰাছৰ যিটো সংক্ৰমণ, ইয়াৰ পৰা যাতে আমি মুক্তি পাওঁ। সেইটো ভগৱানৰ ওচৰত যাতে সকলোৱে প্ৰাৰ্থনা জনায়, নিজকে সংযত কৰি ৰাখে আৰু এইখিনি সময়ত যাতে তেওঁলোকে সকলোৱে নিজৰ ঘৰতে আবদ্ধ হৈ পৰিয়ালৰ লগত সময় দি পেলাই এই টাইমখিনি পাৰ কৰে। তাৰ উপৰি আপুনি আজি আপোনাৰ এই কৰোণা যিহেতুকে পৰি আছে, আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ, সকলোৱে কৰিছোঁ যাতে আমাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষে যাতে আপোনাৰ সুস্থ হৈ উঠে, আকৌ যাতে আমাৰ মুখত আমাৰ হাঁহি আহে। তাৰ কাৰণে আপুনি কিবা এটা আপুনি অকণমান সৰু সুৰা কিবা এটা আপুনি গুৰুত্ব দিব পাৰিব নেকি? আচলতে এতিয়াতো গান গোৱাৰ আচলতে পৰিৱেশো নাই, মানসিকভাৱেও প্ৰস্তুত নহয়। তথাপি ৰাইজৰ মংগলৰ কাৰণে, সকলোৰে ৰাইজৰ মংগলৰ কাৰণে বা বিশ্ববাসীৰ মংগলৰ কাৰণে, ভাৰতবৰ্ষৰ মংগলৰ কাৰণে, অসমৰ মংগলৰ কাৰণে, সমূহ জাতিৰ মংগলৰ কাৰণে এফাকি প্ৰাৰ্থনা গাবৰ চেষ্টা কৰোঁ। যদি ভুল হয়, যদি ক্ষমা কৰোঁ। ধন্যবাদ। ভাল লাগিল ৰূপম দাই সমূহ অসমবাসীৰ লগতে সমূহ ভাৰতবাসীকৈ আপোনাৰ কৰোণা আক্ৰান্তত যিখিনি ব্যক্তি আপোনাৰ এতিয়া আক্ৰান্ত হৈ আছে, তেওঁলোকৰ মংগলাৰ্থে তেওঁলোকে সুস্থ হৈ উঠক, তাই এতিয়া আপোনাৰ প্ৰাৰ্থনাৰে তেখেতে গাই আপোনাৰ সকলোকে আশীৰ্বাদ কৰিছে বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। ময়ো এটা কথাই ক'ম, সকলোৱে যাতে এই যি আজি আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, আপোনাৰ যি আমাৰ লকডাউনৰ এই পৰিস্থিতি আপোনাৰ দিছে, সকলোৱে লকডাউনটো মানি ঘৰতে আবদ্ধ হৈ থাকি নিজকো বচাওক আৰু আনকো বচাওক। আৰু যাতে আমি আকৌ পুনৰবাৰ আমি যাতে সকলোৱে হাঁহি মুখে আমি ওলাই আহিব পাৰোঁ। 14 তাৰিখৰ পাছতো হওক বা 14 তাৰিখৰ পাছতো যদি আপোনাৰ আকৌ লকডাউন কিবা কৰে, তাৰ পাছতো যাতে আমি সেই মানি কিনে আমি সকলোৱে যাতে আমাৰ এই বেমাৰটো আমি ইয়াৰ পৰা আমি আঁতৰ কৰি আকৌ যাতে হাঁহি মুখে আমি ওলাই আহিব পাৰোঁ, তাই কামনা কৰিম।